ঠিক আছে, আমি আজি সংখ্যাৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ সংখ্যাৰ বিষয়ে শিকিম। তো মই এই ভিডিঅ'টোৰ জৰিয়তে অকণমান বেলেগভাৱে প্ৰয়াস কৰিছোঁ। গোটেই সংখ্যাবিলাকৰ বিষয়ে তোমালোকক মই যিমান সংখ্যাৰ বিষয়ে তোমালোকক কনফিউজ আছে বা সকজা আছে সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। তো আমি আৰম্ভ কৰোঁ। তো আমি সংখ্যাবিলাকক পোনপ্ৰথমে দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে বাস্তৱ সংখ্যা মানে ৰিয়েল নম্বৰ, আন এটা হৈছে অবাস্তৱ সংখ্যা মিনছ ইমেজিনাৰী নাম্বাৰ। তো বাস্তৱ সংখ্যা কোনবিলাক হৈছে? বাস্তৱ সংখ্যা হৈছে -ইনফাইনাইট টু +ইনফাইনাইট। যদি আমি সংখ্যা ৰেখাত চাব যাওঁ, -ইনফাইনাইট টু +ইনফাইনাইট এই গোটেইবোৰ সংখ্যাক আমি কি ক'ম? বাস্তৱ সংখ্যা। ঠিক আছে। এতিয়া আমি অবাস্তৱ সংখ্যা কোনবিলাক হ'ম? অবাস্তৱ সংখ্যা সেইবিলাকেই হ'ব যিবিলাকৰ মান, যিবিলাক যেনে আমাৰ ইয়াতে -1 ঠিক আছে। তো আমি -1 আমি তো সমাধান কৰিব নোৱাৰিম। তো আমি কি কৰিম? এইটো সমাধান কৰাৰ বাবে আমি ইমেজিনাৰী নাম্বাৰৰ সহায় ল'ম। তো এইটো তোমালোকে হায়াৰ ক্লাছত পাবা বা ঐচ্ছিক গণিত লোৱাসকলে এই বিষয়টো তোমালোকে পাবা। ঠিক আছে। এতিয়া অবাস্তৱ সংখ্যা আকৌ এটা ভাগত ভাগ কৰিছে তো অবাস্তৱ সংখ্যা কি ভাগত ভাগ কৰিছে? জটিল সংখ্যা। জটিল সংখ্যা কোনবিলাক হৈছে? যিবিলাক সংখ্যাৰ এটা অংশ বাস্তৱ সংখ্যা আৰু আন এটা হৈছে ইমেজিনাৰী সংখ্যা। তো যদি এটা সংখ্যাৰ এটা পাৰ্ট বাস্তৱ সংখ্যা থাকে আৰু আন এটা পাৰ্ট ইমেজিনাৰী সংখ্যা থাকে, তো সেই সংখ্যাটোক কি কোৱা হয়? জটিল সংখ্যা। ঠিক আছে। আমি এতিয়া বাস্তৱ সংখ্যাক আকৌ কেইটা ভাগত ভাগ কৰা হৈছে? বাস্তৱ সংখ্যাক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পৰিমেয় সংখ্যা আৰু আন এটা হৈছে অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে হৈছে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। মই আগৰ ভিডিঅ'টোত তোমালোকক কৈছিলোঁ যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত pq অখণ্ড সংখ্যা আৰু q ≠ 0। তো সেইবিলাক সংখ্যাক আমি কি কৰিব পাৰোঁ? কি ক'ব পাৰোঁ? পৰিমেয় সংখ্যা। আন এটা হৈছে অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাটো ইয়াৰ ওলোটা। অপৰিমেয় সংখ্যা কোনবিলাক হৈছে? যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। অপৰিমেয় সংখ্যাৰ উদাহৰণ ল'বলৈ গ'লে আমি কি ল'ব পাৰিম? π√2। তো ঠিক আছে। এতিয়া আমি পৰিমেয় সংখ্যাক আকৌ আমি কেইটা ভাগত ভাগ কৰিছে? দুটা ভাগত ভাগ কৰিছে। পৰিমেয় সংখ্যাক আমি কি ভাগত ভাগ কৰিব পাৰোঁ? অখণ্ড সংখ্যা আৰু ভগ্নাংশ। অখণ্ড সংখ্যাক আমি কোনবিলাকক অখণ্ড সংখ্যা বুলি ক'ম? এই সংখ্যা ৰেখাত থকা -ইনফাইনাইট টু +ইনফাইনাইট মানে সংখ্যা ৰেখাত 0ৰ যিবিলাক ঋণাত্মক দিশত যিমানবোৰ সংখ্যা আছে এই গোটেইবোৰ সংখ্যাক আৰু 0ৰ ধনাত্মক দিশত যিবিলাক সংখ্যা আছে এই গোটেইবোৰ সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। ভগ্নাংশ কোনবিলাক? যিবিলাক ফ্ৰেকশ্যনত দিয়া থাকে সেইবিলাকেই হৈছে ভগ্নাংশ। যেনে 6/4, 5/4 মই এইবিলাক উদাহৰণ লৈছোঁ। ঠিক আছে। এতিয়া আকৌ অখণ্ড সংখ্যাক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। অখণ্ড সংখ্যাক কি দুটা ভাগত ভাগ কৰিব পাৰোঁ? অখণ্ড সংখ্যাক আমি ঋণাত্মক অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা হিচাপে ভাগ কৰিব পাৰোঁ। ঋণাত্মক অখণ্ড সংখ্যা কোনবিলাক হৈছে? ঋণাত্মক অখণ্ড সংখ্যা হৈছে -ইনফাইনাইট টু -1। এই -ইনফাইনাইট টু -1 এই শূন্যৰ যিটো বাওঁফালে ঋণাত্মক সংখ্যাবোৰ আছে এইবিলাক সংখ্যাক আমি কি বুলি ক'ম? ঋণাত্মক অখণ্ড সংখ্যা। ঠিক আছে। এতিয়া আমাৰ 0 টু ইনফাইনাইট, এই 0ৰ পৰা আমাৰ ধনাত্মক দিশত যিমানবোৰ সংখ্যা আছে এই গোটেইবোৰ সংখ্যা একেলগে আমি পূৰ্ণ সংখ্যা বা হোল নম্বৰ হিচাপে ক'ব পাৰোঁ। ঠিক আছে। এতিয়া হোল নম্বৰক আকৌ আমি দুটা ভাগত ভাগ কৰিছোঁ। হোল নম্বৰৰ পৰা যদি আমি 0টো ভাগ কৰি দিওঁ বা 0টো ছেপাৰেট কৰিলোঁ, তো আমাৰ কি থাকিব? 1 2। আমি যদি এই 0টোক ছেপাৰেট কৰি দিওঁ, এই 0টোক যদি আমি ভাগ কৰি দিওঁ, এই 0টোক যদি আমি ছেপাৰেট কৰি দিওঁ, তো আমাৰ হাতত থাকিব 1 টু ইনফাইনাইট। তো এই গোটেইবোৰ সংখ্যাক একেলগে কি কোৱা হ'ব? স্বাভাৱিক সংখ্যা। 1 টু ইনফাইনাইটক কি কোৱা হ'ব? স্বাভাৱিক সংখ্যা। আকৌ স্বাভাৱিক সংখ্যাক আকৌ আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। সেইবোৰ কি হৈছে? এটা হৈছে মৌলিক সংখ্যা, আনটো হৈছে যৌগিক সংখ্যা, আনটো হৈছে যুগ্ম সংখ্যা আৰু আন এটা হৈছে অযুগ্ম সংখ্যা। মৌলিক সংখ্যা কোনবিলাক হৈছে? যিবিলাক সংখ্যা মাত্ৰ দুটাই উৎপাদক থাকে, যি সংখ্যাটো এটা নিজেই বা আন এটা হৈছে 1। যেনেকৈ ইয়াতে উদাহৰণ হিচাপে মই লৈছোঁ 3, 11, 17। তো আমি 3ৰ পূৰণফল কেনেকৈ লিখিব পাৰোঁ? 3 × 1 = 3। তো 3ক আমি বা 3ক আমি কি কৰিব পাৰোঁ? এই আকাৰে লিখিব পাৰোঁ 3 × 1। তো এই দুটা হৈছে কি? ইয়াৰ উৎপাদক। আকৌতো ইয়াক বেলেগ আকাৰেতো লিখা নাযাব। গতিকে 3টো কি হ'ব? মৌলিক সংখ্যা। কাৰণ ইয়াৰ মাত্ৰ দুটাই উৎপাদক। কি? 3 আৰু 1। তো সংখ্যাটো এটা নিজেই হৈছে আৰু আন এটা হৈছে 1। ঠিক আছে। যৌগিক সংখ্যা কোনবিলাক ক'ব? যিবিলাক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে। যেনেকা
ইয়াতে দিয়া আছে 6 তো 6ক আমি কি লিখিব পাৰোঁ 6 1 যা 6 ঠিক আছে আৰু আমি কি আকাৰে লিখিব পাৰোঁ 6 3 যা 6 2 3 যা 6 ঠিক আছে তো ইয়াৰ উৎপাদক কি হৈ যাব 6 হ'ব 1 হ'ব 2 হ'ব আৰু ইয়াৰ উৎপাদক কি হ'ব 6 হ'ব 1 হ'ব 2 হ'ব আৰু 3 হ'ব ঠিক আছে এতিয়া যুগ্ম সংখ্যা কোনবিলাক কোৱা হয় যিবিলাক সংখ্যাক আমি 2 ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰোঁ সম্পূৰ্ণকৈ ভাগ কৰিব পাৰোঁ সেইবিলাক হ'ব যুগ্ম সংখ্যাৰ উদাহৰণ ল'ব গ'লে 2 4 6 এইবিলাক হ'ব কি যুগ্ম সংখ্যা আৰু আন এটা হৈছে অযুগ্ম সংখ্যাটো ইয়াৰ অৰ্থ যিবিলাক সংখ্যাক আমি 2 ৰে ভাগ কৰিব নোৱাৰোঁ সম্পূৰ্ণকৈ তো সেইবিলাক কি হ'ব অযুগ্ম সংখ্যা কি ল'ব পাৰোঁ উদাহৰণ 1 3 5 তো এই ভিডিঅ'টোত মই চমুকৈ সকলো সংখ্যাৰ বিষয়ে তোমালোকক যিখিনি তোমালোকৰ সন্দেহ আছিল যিখিনি তোমাৰ কনফিউজন আছিল গোটেইখিনি মই দূৰ কৰি দিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে তো যদি ভিডিঅ'টো ভাল লাগিছে তো শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ